Hey guys, কি খবৰ ছবিৰ চাগে ছবি বহুত বেছি ভালেই আছে মোৰো ভালেই আছোঁ আৰু আজি মই দেখাব ওলাইছোঁ মই সৰুৰ পৰা য'ত থাকি ডাঙৰ হৈছোঁ সেই ঘৰখন দেখাম আজি কাৰণ মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ মোৰ হাজবেণ্ডৰ ৰুমটো মানে হাজবেণ্ডৰ ঘৰটো মানে মোৰ ৰুমটো দেখাইছিলোঁ এতিয়া মই য'ত থাকি ডাঙৰ হৈছিলোঁ সেইখন ঘৰ আপোনালোকক দেখাম আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তেনেহ'লে স্বাগতমটো জনাই লওঁ হেল্ল' গাইছ আসসালামু আলাইকুম নমস্কাৰ ৱেলকাম বেক টু মাই চাদিকুন ব্লগ আজি ডেইলি লাইফষ্টাইল বা ডেইলি ব্লগ নেদেখাওঁ আজি অনলি মই সৰুৰ পৰা ডাঙৰ হোৱা ঘৰখন দেখাম আজি মানে ভিলেজ হোমটোৰ দেখাম চ' নাজানো আপোনালোকৰ কেনে লাগে আশা কৰিছোঁ ভাল পাব বুলি তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাব চব দেখাম ঠিক আছে হে গাইজ ৰাস্তাৰ পৰা ঘৰটো তেনেকুৱাকৈ দেখাত কিন্তু এতিয়া পূৰা ৰ'দ আছে সেইকাৰণে ভালকৈ দেখা যোৱা নাই আৰু ভণ্টি মিহি পিনে ভিডিঅ' কৰি আছে মই দুৱাৰ মুখতেই থিয় হৈ আছোঁ আৰু এইফালে অলপ আৰ্ট কৰিছে ঘূৰায়ে চ' আল্লাহুকে লিখিছে ভাল লাগিছে এইখিনি আৰ্টখিনি সেইকাৰণে দেখাই দিলোঁ আৰু এইফালেও আছে সেইখিনিও কৈছোঁ ভালকৈ কৰি আনিবলৈ আৰু ইয়াত যে চাৰিওফালে বেৰ দি ৰাখিছে বহুতখিনি গছ গছলি আছে আৰু ফুলো আছে তাই ভালকৈ দেখুওৱা নাই এইটো এটা ডালিম গছ সেইকাৰণে দেখুৱাও নাই আৰু কোৱাও নাই ঠিক আছে এইফালে বেলেগ এদিন মই দেখাই দিম আৰু ঘৰটো বহুত পুৰণা হয় সেইকাৰণে ৰংবোৰ উঠি গৈছে ঠিক আছে সেইফালে ভিতৰৰ ফালে কি আছে কি নাই সেইখিনি দেখাই থাকিম আৰু ঘৰৰ চাৰিওফালে ঘূৰাই আৰ্ট কৰিছে আৰ্ট কৰি বেছি ভাল পায় সেইকাৰণে চাগে কৰিছে ঠিক আছে এতিয়া ঘৰৰ ভিতৰত কি আছে কি নাই সেইখিনি চাই লওক এইখন হৈছে বাৰাণ্ডা ৰুম আৰু ইয়াত টিউশ্যন পঢ়োৱা হয় সেইকাৰণে এই বিচনাখন এইফালে থৈ দিছে আৰু বাৰাণ্ডাৰ পৰা ৰাস্তাৰ কাষতে আছে ফাৰ্মাচী এটা চ' দেখাই দিলোঁ অলপ আৰু এইটো এটা টেবিল আৰু ইয়াৰ ওপৰত এটা ফেন আছে আৰু এইটো এটা ডাইনিং ইয়াত মানে টিউশ্যন পঢ়োৱা হয় সেইকাৰণে এইবোৰ থৈ দিছে আৰু লগতেই আছে এইটো আলহী অহা বহা ৰুম আৰু মিহিজিবিন এইটো ৰুমতেই থাকে এইখন এটা বিচনা চ' অলপকৈ দেখাই দিছোঁ ভালকৈ দেখাব নোৱাৰোঁ কিবা ভুল হ'লে প্লিজ ক্ষমা কৰি দিব আৰু এইটো এযোৰ চোফা এতিয়া মানে মিহিজিবিনে কৈছে তাই ভালকৈ দেখাব নোৱাৰে সেইকাৰণে মোক দি দিছিল আৰু এই লগতে কেলেণ্ডাৰ এখন আৰু এই সৰু লাইটবোৰ এইফালে লগাই থৈছে আৰু ইয়াত এটা ফ্লিপকাৰ্টৰ পৰা এই গছটো আনিছিল মিহিজিবিনে চব ৱালত লগাই দিলে সেয়ে আৰু ৰুমটো তেনেকুৱাই আৰু এইটো এটা ড্ৰেছিং আৰু কেমেৰাটোৰ লাইটটো অফ কৰিব পাহৰি গৈছিলোঁ সেইকাৰণে বেয়া দেখা গৈছে তথাপিও অফ কৰা নাই ভালকৈ মই এটা এটাকৈ দেখুওৱা নাই কাৰণ এটা এটাকৈ দেখাব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে অলপকৈ দেখাইছোঁ আৰু আপোনালোকে নিজে নিজে চাই ল'ব আৰু কি আৰু দেখাম আৰু এইফালে এটা দুৱাৰ আছে লগতে এইটো এটা দুৱাৰ আৰু এইফালে এইকেইটা ফুল আকৌ এইটো এটা শ্ব'কেছ এইবোৰ চব মোৰ বিয়াৰ আগতেই অনা হয় এই ৰুমটো যে নতুনকৈ বনোৱা হয় মোৰ বিয়া হোৱাৰ পিছত বনাইছে সেই ৰুমটো আকৌ এবাৰ ধুনীয়াকৈ সম্পূৰ্ণ ৰুমটো দেখাই দিওঁ হে গাইজ এইকেইটা আপোনালোকৰ কেনে লাগিছে এইকেইটাৰ বিষয়ে কমেণ্টত নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ এইকেইটা জাহাবা বনাইছে নিজৰ হাতেৰে আৰু আৰ্ট পেপাৰ দিয়া বনাইছে চ' বহুত মৰম লগা সেইকাৰণে দেখাই দিছোঁ আৰু এতিয়া লগতে আছে এইখন ৰুমত আমি আছিলোঁ বিয়াৰ আগত আৰু লগতে আছে গডৰেজ আৰু এটা ফ্ৰিজ আৰু বিচনাখন লগতে আছে পঢ়া টেবুলখন জাহাবা বা মিহিজিবিনহঁতে পঢ়ে আৰু এইটো মোৰ ট্ৰাইপড আৰু এয়া কোৰাণ শ্বৰীফ আৰু এইখন শ্ব'কেছতো কিতাপেই ৰাখিছে কাৰণ গিলাচবোৰ ভাঙি গ'ল সেইকাৰণে কিতাপ ৰখা হৈছে এতিয়া ৰুমটো আকৌ এবাৰ মই ধুনীয়াকৈ দেখাই দিছোঁ আৰু ওপৰৰ ফালে কেইটামান ফুল থোৱা হৈছে
এই ৰুমটোৰ লগতে কাষতে আছে এইটো এটা পাকঘৰ, মানে এই ৰুমটো হৈছে আগত আমি আছিলোঁ এইটোৰ কাষতে সেইফালে এটা বনাইছে নতুনকৈ, আৰু এইটোৰ কাষতে এইটো পাকঘৰ, মানে আৰু এটা পাকঘৰ আছে কাৰণ সুবিধাৰ কাৰণে ইয়াতেই ভাত বনায় কাৰণ তাত যোৱা অসুবিধা। আৰু এখন এটা টেবুল ইয়াত আছে, ৰাইচ কুকাৰ আৰু মিক্সাৰ থৈছে, আৰু লগতে এটা প্লাষ্টিকৰ ৰেক আছে, ইয়াত বাতি গিলাচ কাপবোৰ থৈ দিছে। আৰু এইটো এটা ৰেক, কাঠৰ ৰেক হয়, তাত কাঁহী বাতিবোৰ থৈছে। আৰু এইটো এটা গেছ টেবুল, এইবোৰেই। আৰু এইটো এটা ডাইনিং, ইয়াত ভাত খোৱা হয়, বিচনাটো সৰু হয়, ইয়াতে বহি ভাত খাবৰ কাৰণে ঠিক আছে। আৰু এইফালে এটা টেবুল আছে য'ত এই মছলা পাতিবোৰ থয়। আৰু এই ৰুমটোৰ ওপৰ চাইডটো দেখাই দিওঁ ধুনীয়াকৈ, গোটেইখিনি ৰুমটোৱে ভালকৈ দেখাই দিছোঁ এবাৰকৈ। এই পাকঘৰটোৰ কাষতে আছে খুৰা-খুৰীৰ ৰুম, আৰু এই ৰুমটো এটা এটাকৈ ধুনীয়াকৈ বস্তুবোৰ দেখাই দিওঁ। লগতে আছে চেয়াৰখনৰ ওপৰত এই বেগবোৰ থৈছে, আৰু বেগবোৰৰ ওপৰত পিঠোৱা এইটো বনাইছে। আৰু এইটো এটা কাঠৰ আলমাৰি, ইয়াৰ ভিতৰতো খুৰাৰ বহীবোৰ থৈছে। আৰু ইয়াত S+M আছে, মই আৰু মেহজিবিন, আৰু ইয়াত জালালুদ্দিন আহমেদ খুৰাৰ নাম। আৰু ইয়াত আমাৰ নবীজী আৰু আল্লাহৰ নেম হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আৰু এইখন এখন ড্ৰেছিং, লাইটটোৰ কাৰণে মোৰ মুখটো দেখাই যোৱা নাই। আৰু লগতে আছে ষ্টেপ এখন, এটো বহীবোৰ থৈ দিছে পুৰণা। আৰু এই দুৱাখন খুলিলে সেইটো চাইডে পাকঘৰ আছে, এইবোৰ দেখুওৱা নাই, বেছি ডাঙৰ হৈ যাব। আৰু এইফালে চাৰ্ট থোৱা হৈছে খুৰাৰ। আৰু এইটো এটা বিচনা, পুৰণা বিচনা হয়, নতুন বিচনা আছে, তথাপিও সেইবোৰ বিচনাত নুশুই, কাৰণ এইবোৰ বিচনাত শুয়েই ভাল লাগে, আগৰ পৰা শুই অভ্যাস। আৰু ইয়াতো বহীবোৰ ৰখা হৈছে। আৰু ইয়াত এটা ইনভাৰ্টাৰ। আৰু এইখন এখন খুৰাৰ টেবুল, লিখা টেবুল, য'ত গোটেই দিনেই লিখা লিখি হৈ থাকে। আৰু এইফালে দুৱাখন খুলিলেই ঘৰৰ মানে আগফাল চাইড হয়। এইটো অলপ দেখাই দিওঁ, ঠিক আছে। দুৱাখন বন্ধ কৰি এতিয়া আৰু আছে এইটো ৰুমত বস্তুবোৰ, এইটো লগতে আছে আলনা, ইয়াত খুৰা আৰু খুৰীৰ বস্তুবোৰ থয়। আৰু ওপৰত আছে এটা ঘড়ী, ডাঙৰ ঘড়ী হয়। আৰু ইয়াত কেইটামান লিখা আছে, মানে খুৰাই এইবোৰ লিখা লিখি কৰি ভাল পাইছোঁ। ইয়াত লিখি থৈছে যে মিথ্যা বলাই অভ্যাস, তাহার চেহারার নূর থাকে না, যাহার অভ্যাস খারাপ সে সর্বদা চিন্তাযুক্ত থাকে। এয়াই, মই ভালকৈ পঢ়িব নোৱাৰোঁ, তথাপিও দেখাই কৈ দিলোঁ, পঢ়ি ভুল হ'লে ক্ষমা কৰি দিব। ইমানেই। তেনেহ'লে আকৌ এবাৰ ধুনীয়াকৈ ৰুমটো দেখাই দিওঁ, আৰু যদি কিবা ভুল হৈ থাকে প্লিজ ক্ষমা কৰি দিব, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ কৈ দিছোঁ, ঠিক আছে। গোটেই ৰুমটো চাই লওক। হে গাইজ, সম্পূৰ্ণ ৰুমবোৰ দেখালোঁ, কিন্তু আৰু আছে বহুত কিবা কিবি দেখাবলগীয়া, কিন্তু সেইবোৰ দেখালেতো অলৰেডি বহুত দীঘল হৈ যাব চাগে ভিডিঅ'টো, সেইকাৰণে দেখুওৱা নাই, অকল ৰুমবোৰেই দেখাইছোঁ। আৰু এইফালে আলহী বহা ৰুম, আৰু এইফালে এটা বাৰান্দা আছে। এই ৰুমটো মোৰ বিয়া হোৱাৰ পিছত বনাইছে, আৰু সেই তিনিটা আগৰ হয়। আৰু সেইফালে আছে, আৰু সেইফালে পাকঘৰ আছে, আৰু এটা পাকঘৰ আছে, আকৌ ধানৰ ভঁৰাল, আকৌ গোহালিৰ ৰুম, এইবোৰ চব আছে, কিন্তু সেইবোৰতো উঠাব পৰা নাই। বেলেগ এদিন আপোনালোকে কমেণ্টত জনালে মই দেখাই দিম, মানে আমাৰ গাঁৱৰ ঘৰখনত কি আছে চব দেখাই দিম। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু ছাপোৰ্ট কৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে বুলি, আৰু ভাল পালে প্লিজ লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজি ইমানেই, বাই বাই, আল্লাহ হাফিজ।